পনীৰৰ এই ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব দুটা বিলাহী আৰু দুটা পিঁয়াজ লৈ লৈছোঁ মই নিজৰ জোখ অনুসৰি কাটি ল'লে হৈ গ'ল। শুকান মছলাৰ ভিতৰত লাগিব কাজু আৰু আদা অলপ মই কাটি লৈছোঁ, অলপ কুটি লৈছোঁ তাৰমানে, আৰু বাটাৰৰ কিউব দুটা লৈ লৈছোঁ আৰু ইফালে গোটা জালুক লৈছোঁ, গোটা জিৰা, দালচিনি, ইলাইচি, এখিলা তেজপাত লৈ লৈছোঁ আৰু ইফালে 3টা কেঁচা জলকীয়া লৈ লৈছোঁ, আদা নহৰু অলপ খুন্দি লৈছোঁ মই আৰু ইফালে শুকান মছলা মানে যোনখিনি গুড়ি মছলা তাৰ ভিতৰত জলকীয়া গুড়ি অলপ লৈ লৈছোঁ, জিৰা গুড়ি, গৰম মছলা আৰু কচুৰি মেথি লৈছোঁ। কচুৰি মেথি সলনি ধনিয়া দিলেও হৈ যায়, কিন্তু কচুৰি মেথিৰ ফ্লেভাৰটো বেছি ভাল লাগে, সেইকাৰণে মই দি দিছোঁ। আৰু এতিয়া এখন গৰম কেৰাহীত দুটা বাটাৰ কিউব দি দিছোঁ। বাটাৰ কিউব দুটা দিয়াৰ পাছতে ইয়াত এখিলা তেজপাত দিম। তেজপাতখিলা দিয়াৰ পাছত গোটা জিৰাখিনি লৈ লৈছিলোঁ যে, সেই গোটা জিৰাখিনি দি অলপ বাটাৰখিনি মেল্ট হ'বলৈ দিম। যেতিয়া বাটাৰখিনি মেল্ট হৈ যাব তাৰপাছত আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। কাটি থোৱা পিঁয়াজখিনি অকণমান ঢাকিবলৈ দিম। তাৰপাছতে ইয়াত গোটা মছলা যেনেকৈ ইয়াত দালচিনি আৰু ইলাইচি লৈছিলোঁ সেইকেইটা দি দিছোঁ। এতিয়া ইয়াতে দিম গোটা জালুকখিনি এতিয়া ইয়াত দি দিছোঁ। তাৰপাছতে ইয়াতে দিম কাজুখিনি দি দিম। কাজুখিনি দি পিঁয়াজৰ লগত অলপ টাইম ফ্ৰাই কৰিম। অলপ ফ্ৰাই কৰি ল'ব লাগিব ইয়াৰ লগত, নহ'লে কেঁচা ফ্লেভাৰটো থাকি গ'লে ভাল নালাগে, সেইকাৰণে অলপ টাইম ফ্ৰাই কৰি ল'ম, তেতিয়া ভাল লাগে। কাজুখিনি দিয়াৰ পাছতে ইয়াত অলপ নিমখ আৰু হালধি দি দিম। নিমখ আৰু হালধি দিয়াৰ পিছত অকণমান টাইম ঢাকিবলৈ দিম, অকণমান ফ্ৰাই হ'ব দিম। এতিয়া আমি ইয়াতে দি দিম যোনখিনি আদা আমি কুটি লৈছিলোঁ, সেই আদাখিনি দি দিছোঁ। আচলতে কাজুখিনি যে দিলোঁ, কাজুখিনি দিয়াৰ পাছত কি হয়, আমাৰ যোনখিনি আমি পেষ্ট বনাম সেই পেষ্টখিনি আচলতে আমাৰ বহুত স্মুথ হৈ যায়, আৰু স্মুথ ফ্লেভাৰ লগতে অলপ ষ্ট্ৰং হ'লে ভাল লাগে, গতিকে আমি অলপ কুটি লোৱা আদাখিনি দি দিছোঁ। আৰু ইয়াত যোনখিনি আমি বিলাহী কাটি থৈছিলোঁ সেই বিলাহীখিনি দি দিছোঁ, আৰু কেঁচা জলকীয়াকেইটা শেষত দি দিছোঁ। আৰু যোনখিনি আমি ফ্ৰাই কৰি লৈছিলোঁ এতিয়া, সেই ফ্ৰাই কৰি লোৱা বিলাহী আৰু কাজু আৰু পিঁয়াজৰ এই মিশ্ৰণখিনি আমি ফ্ৰিজত ৰাখি থৈছিলোঁ। কাৰণ ফ্ৰিজত ৰাখি এইকাৰণেই থৈছিলোঁ যাতে গ্ৰাইণ্ডাৰত দিলে আমাৰ ঠাণ্ডা হৈ যাব লাগিব জল্দি, কাৰণ আমি গৰমে গৰমে গ্ৰাইণ্ডাৰত দিব নোৱাৰোঁ, সেইটো হয়তো সকলোৱে জানে। সেইকাৰণে আমি ফ্ৰিজত ৰাখি থৈছিলোঁ যাতে জল্দি ঠাণ্ডা হৈ যায়, কাৰণ মই বহুত জল্দিত আছিলোঁ, সেইকাৰণে মই ফ্ৰিজতে ৰাখি থলোঁ। আৰু এতিয়া ঠাণ্ডা কৰি লোৱাৰ পিছত মই গ্ৰাইণ্ডাৰত দি দিছোঁ, পেষ্ট বনাই লওঁ এইখিনি। এতিয়া আমি এখন কেৰাহী গৰম কৰি লৈছোঁ। ইয়াতে অলপমান মিঠাতেল দি দিব লাগিব, আৰু এই মিঠাতেলখিনি দিয়াৰ পিছতে ইয়াত আমি যোনখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত আমি পেষ্ট কৰি লৈছিলোঁ সেই পেষ্টখিনি দি দিম, আৰু ইয়াতে অলপ আদা নহৰু খুন্দি লৈছিলোঁ সেইখিনি দি দিছোঁ। গৰম মছলা 1 চামুচ দিছোঁ, আৰু জিৰা গুড়ি 1 চামুচ দি দিম, এচামুচ দিম, আৰু দিম ৰেড চিলি পাউডাৰ অকণমান দিব লাগিব, বেছি দিব নালাগে। এতিয়া আমি আকৌ এখন বেলেগ কেৰাহী লৈ লৈছোঁ, অকণমান মিঠাতেল লৈছোঁ, অকণমান মিঠাতেল লৈ ইয়াতে গৰম কৰি লৈছোঁ। গৰম কৰি লৈ ইয়াতে দি দিম আমাৰ আজি মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে পনীৰ। পনীৰটো অকণমান ফ্ৰাই কৰি ল'ম, বেছি নকৰোঁ, জাষ্ট অলপ লাইট ব্ৰাউন ফ্ৰাই কৰি ল'ম। নকৰিলেও হয়, কিন্তু মই কৰি লৈছোঁ। কেতিয়াবা ফ্ৰাই কৰিও ভাল লাগে, কেতিয়াবা নকৰাকৈও ভাল লাগে। আৰু যোনখিনি আমি গ্ৰেভি কৰি লৈছিলোঁ সেই গ্ৰেভিখিনিত আমি এতিয়া পনীৰখিনি দি দিম। পনীৰখিনি দিয়াৰ পাছতে অকণমান লৰাই লৈ ফ্ৰাই হ'বলৈ দিম। তাৰপাছতে ইয়াত অলপ কচুৰি মেথি দি দিছোঁ, মই শেষত নাই দিয়া। পানীখিনি যোনখিনি গৰম পানী দিম, গৰম পানী দিয়াৰ আগতে মই কচুৰি মেথিখিনি দি লৈছোঁ, আৰু এইখিনি অলপ টাইম ফ্ৰাই হ'বলৈ দিম, কাৰণ গ্ৰেভিখিনি মোৰ বেছি ডাঠ হৈ আছিলে, সেইকাৰণে মই পানী অকণমান দি দিছিলোঁ। আৰু এতিয়া পানীখিনি দিয়াৰ পাছতে ইয়াত মই ধনিয়া কুটি লৈছিলোঁ, ধনিয়াখিনি দি দিছোঁ। অকণমান ক্ৰীম দি দিছোঁ মই শেষত, পনীৰখিনি নমাই লোৱাৰ পাছত মই অলপমান ক্ৰীম দি দিছোঁ। ক্ৰীমখিনি দিলে অকণমান ফ্লেভাৰটো স্মুথ আহে, সেইকাৰণে মোৰ ভাল লাগে ক্ৰীম পনীৰত, আৰু ক্ৰীম দি বহুত বেছি ভাল লাগে মোৰ খাই, সেইকাৰণে অলপ ক্ৰীম দি দিছোঁ।
পনীৰ যিহেতু বনাইছোঁৱেই সেইকাৰণে ভাবিলোঁ যে পনীৰটো খাবৰ কাৰণে অলপ পোলাও বনাওঁ, ভেজ পোলাও বনাম। সেইকাৰণে মই চাউল লৈছোঁ 1.5 কাপ আৰু বাচমতি চাউল লৈছোঁ আৰু ইয়াক মই তিয়াই ৰাখিছিলোঁ 10 মিনিট। আৰু এতিয়া চব্জি লৈছোঁ মই বিনছ আৰু গাজৰ আৰু ড্ৰাই ফ্ৰুইট, খিচমিচ আৰু কাজু লৈছিলোঁ। আৰু মই কুকাৰটো অকণমান গৰম কৰি লৈছোঁ। মই কুকাৰত বনাম, বাটাৰ টুকুৰা মেল্ট হ'বলৈ দিম অলপ। বাটাৰটো গৰম হৈ গ'ল আৰু ইয়াতে দিম এতিয়া ইলাইচি আৰু ডালচেনি দিম। ইলাইচি মই 4 টুকুৰা মই 4টামান দি দিছোঁ আৰু ডালচেনি 3 টুকুৰা দি দিছোঁ। অকণমান ইয়াক এতিয়া লৰাই ল'ম। এতিয়া মই ইয়াত চব্জিখিনি দি দিছোঁ, বিনছ আৰু গাজৰ আৰু ড্ৰাই ফ্ৰুইট, মই খিচমিচ আৰু কাজুখিনি দি দিছোঁ। ইয়াকো এতিয়া অলপ টাইম ফ্ৰাই কৰি ল'ম আমি। ইয়াত এতিয়া অলপমান নিমখ দি দিম। চাউলখিনি দি দিছোঁ। চাউলখিনি দি এতিয়া ইয়াক আকৌ অকণমান টাইম ৰাখিব লাগিব। এতিয়া চাউল লৈছিলোঁ 1.5 কাপ চাউল লৈছিলোঁ। 1.5 কাপ চাউলত মই আধা কাপ পানী দি দিছোঁ আৰু ইয়াতে অলপ নেমু চেপি দিছোঁ, কাৰণ নেমুটো দি দিলে বেছি দিব নালাগে, টেঙা হৈ যাব। কিন্তু মই চাউলটো এটা হৈ থাকিবৰ কাৰণেহে মই নেমু অলপ চেপি দিছিলোঁ আৰু 2টা চিটি মাৰিবলৈ দিলোঁ। 2টা চিটি মৰাৰ পিছত মই কুকাৰটো নমাই দিলোঁ আৰু ইয়াৰ গেছটো যোৱাৰ পাছত কুকাৰটো খুলি চাইছোঁ, বহুতেই বেছি ভাল হৈছিলে আৰু এটা হৈছিলে চাউলবিলাক। নেমুটো চেপি দিছিলোঁ আৰু চাউলখিনি তিয়াই ৰাখিছিলোঁ আৰু মই 2টা চিটি মাৰিব দিলোঁ অকল। বেছি চিটি মাৰি দিলে একেবাৰে ঢিলা হৈ যাব চাউলখিনি, সেইকাৰণে 2টাই মাৰিব দিব লাগে। চাউলখিনি 10 মিনিটমান তিয়াই ৰাখিব লাগে, তেতিয়া ভাল হয়। আৰু নেমুটো চেপি দিছিলোঁ যে সেইকাৰণে ভাল হৈছিলে। আৰু